Hello guys, welcome back to the channel again. This is Pramod. Aji Holi second day hoy. So aji color koribo aisu. Moi mor logot ase Koilas, Bisojit aru Bikesh. So aru ejon friendor karone rokhi asu Kennedy hi ahi ase. Etia ami asu Goronogor. So sai thakok video to kot kot jao aru gutei Hojai guri. Eigeta mor nies hoy gutei aru hioteo bikha koribo aise ratipua. Happy Holi! এনেকৈ বাইকত আমি আহি এয়া পশ্চিম নন্দপুৰ আহি পালোঁ আৰু ইয়াতেও চাওক ডেকা গাভৰু সবে লগ হৈ ৰং খেলিছে আৰু ছোৱালীবোৰে ৰাস্তাত গাড়ীবোৰৰ পৰা পইচা কালেকশ্যন কৰিছে হোলীৰ কাৰণে আৰু আমি আহি পালোঁ নন্দপুৰ উদয়পুৰ আৰু খুমফেই গাঁওটোৰ ইণ্টাৰছেকশ্যন আৰু ইয়াতো পইচা কালেকশ্যন কৰি আছে এতিয়া আমি আহি পালোঁ গৌৰনগৰ আৰু এইজনী আমাৰ ফ্ৰেণ্ড হয় বিৰাঞ্জিনা তাইৰ লগত হোলী খেলিব আহিলোঁ আইদি ভিডিঅ' এটা বনি না হ্যাপি হোলী দাদা হ্যাপি হোলী হ্যাপি হোলী গাইস হ্যাপি হোলী হ্যাপি হোলী হ্যাপি হোলী ভিডিঅ' নাই Happy Holi guys. So guys, seven ko nahi pai gaisu. Balandar sorry. Baluhandar par kori ahi ami Itakhola palu. Yato sak paisa collection kori ase rasta rokhai. Etia ami ahi palu Tasipur. আৰু হোলী আৰু যাওচঙৰ এই সুযোগতে লৰাবোৰে ছোৱালীবিলাকৰ গালত ৰং লগায় আৰু ছোৱালীবিলাকে বিনিময়ত পইচা খুজি লয় এয়াই হোলী বা যাওচঙৰ আনন্দ মাৰো মাৰো জল মাৰো জল মাৰো জল মাৰো এতিয়া আমি আহি পালোঁ লংকা গৰু বজাৰ আৰু ইয়াতেও সেম ব্লকেজ দি আছে আৰু ৰং কৰি ঘূৰি আহোঁতে আমাৰ বহুত বেছি ভোক লাগিছিল সেয়ে আমি এনেকৈ খিচুৰি খালোঁ সো গাইজ ফাইনেলি মই ৰং খেলি মেলি ঘৰত ঘূৰি আহিলোঁ এতিয়া গা পা ধুলোঁ এতিয়া বাজিছে 2:30 এতিয়া আকৌ ধৰক গাভৰু ছোৱালী তাৰপিছত মানে উইমেনছ আৰু লেডিজ যিমানবোৰ থাকে তেওঁলোকে মানে ট্ৰেডিশ্যনেল এটায়াৰ পিন্ধিব এণ্ড দেন সিহঁতে ঘৰে ঘৰে যায় ভিক্ষা কৰিব এতিয়া আমাৰ নৱহঁতে ওলাই আছে ৰেডি হৈছে এতিয়া ওলালে কেনেকুৱা লাগে মই দেখুৱাই আছোঁ এই চাওক নৱহঁতে আহিছে পিছফালে ৰেডি হৈ ধুনীয়া লাগিছে দেই আৰু এইটো এটা 4-5 জনীয়া গ্ৰুপ আৰু এনেকৈ সবে গ্ৰুপ বান্ধি ভিক্ষা কৰিবলৈ যায় ঘৰে ঘৰে আৰু মই আগৰ ভিডিঅ'টোত ঘৰৰ যে সাফ সাফাই কৰিছিলোঁ ইয়াত মানুহ আহিছে যে সেই কাৰণেহে কৰিছিলোঁ সো গাইজ মই দেখুৱালোঁ যেনেকৈ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ঘৰে ঘৰে কিছুমানে গৈ পইচা খুজি আছে ঠিক তেনেকৈ কিছুমানে মানে ধৰক গ্ৰুপ বান্ধি দল একগোট হৈ ডেকা গাভৰু সবে মিলি ৰাস্তাত ব্লকেজ বনায় এণ্ড দেন তেওঁলোকে গাড়ীৰ পৰা পইচা কালেক্ট কৰে ডনেশ্যন লয় আৰু কিছুমানে ধৰক সেইটোৰ পৰা থাবল চংগোৱা যোনটো মণিপুৰী এটা কমিউনিটি ডেন্স মানে হয় সেইখিনি অৰ্গেনাইজ কৰিব তো আই থিংক আমাৰ গাঁৱৰো ইয়াতে যোনটো চাৰিআলি আছে এইখিনিতো সেইখিনি কৰি আছে পইচা কালেক্ট কৰি আছে বলকচোন তাতে চাই আহোঁ চ' গাইজ মই চাৰিআলি আহি পালোঁ এইফালে হোজাই টাউন যায় এইফালেও ব্লকেট দি আছে এইফালে লংকা যায় এইফালেও ব্লকেট এণ্ড এইফালেও পশ্চিম নন্দপুৰ হয় এইফালেও ব্লকেট দি আছে পইচা দিছেনে নাই পইচা No.
আমাৰ টিকলিজনীও আহিছে পইচা খুজিব ডাঙৰ হয় তাইও খুজিব এতিয়া থাবল চম্বৰ কাৰণে আৰু এয়া চাওক সৰু সৰু পোৱালীকেইটা আহিছে ল'ৰা ছোৱালী চব একগোট হৈ এনেকৈ পইচা কালেক্ট কৰিব আহিছে ঘৰে ঘৰে বাই বাই पैसा आसू लाइते दुआ पैसा आसू लाइते कोना बड़ा हरामी हो बेटा सो गाइस वंडिया হৈ গল মই মোৰ কাজিন দুটা অনুপ আৰু বিটু আমি ভিক্ষা কৰিব আইছো পইচা খুজিব আৰু এয়া নতুন এটা ঘৰ ইয়াতে বনি আছে সো আমি যেতিয়া ঘৰ যাম তেতিয়া বেক কৰি মানে কিমান পইচা পালো হেতু দেখুৱাই দিম চাই থাকিব সব লোকেল লৰা আমাৰ ঘৰৰ ওচৰ পাজৰে এটা টিম হৈ গল তো আমিও গৈছো সিহঁতেও গৈ আছে হৰিবলা হৰিবলা হয়নে আমতে লাউৰনে জয় হৰে ফাইনালি ঘৰ আহি পাই গলো 8:30 হৈছে এতিয়া আৰু এইফালে ভাইটি আৰু মায়ে পইচা গন্তি কৰি আছে কিমান হল দেখুৱাই দিম কাউন্ট কৰি হৈ গল এতিয়া সো প্ৰত্যেকটোকে 100 টকাকে ভাগ কৰি দিছো এতিয়া চাওক 1 2 3 4 5 6 7 8 9 10 11 আৰু এইফালে খুচৰা পইচা আছে 45 টকা 1145 টকা পালো সেইদিনাখন দুদিন আমি ভিক্ষা কৰিব গলো আৰু আমি প্ৰথম দিনা 1145 টকা পাইছিলো আৰু সেকেন্ড ডে 900 পাইছিলো তো টোটাল 2000 रुपीस হৈ গৈছে আৰু আজি আমি খানা খাম মোৰ ভাইটিয়ে হিতে ডাক মিট লব গৈছে মানে হাঁহৰ মাংস লব গৈছে আৰু মই এইফালে এইবোৰ কাটি মেলি ৰেডি কৰিম আৰু গাইস মই এটা ট্ৰাইপড ষ্টেণ্ড ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলো মই ফটোটো দেখুৱাই দিম আৰু তাতে এনেকুৱা এখন ব্লুটুথ মানে কেমেৰা কি এটা আছে যোনটো মই হাতত ল'ব পাৰো ইয়াৰ পৰা ক্লিক কৰি ভিডিও শুট কৰিব পাৰো এণ্ড ফটো ক্লিক কৰিব পাৰো সো ভালে হৈছে ভিডিও বনাবৰ কাৰণে এণ্ড ইটস ভেৰি ইজি টু ইউজ যেহেতু আমি মাংসটো খৰিত বনাম সেয়ে কেৰাহীটোত অলপ এনেকৈ বোকা মাটি লগাই দিছো আৰু এয়া আমাৰ কিনি অনা হাঁহৰ মাংস গাইস সিহঁতৰো আজি পাৰ্টি হ'ব খানা হ'ব পোৱালি কিটাৰ আহক সিহঁতৰ চিকেন বনোৱাটো দেখুৱাই দিম আৰু এয়া বাচ্চা পাৰ্টিৰ চিকেন বনাই দিছে আৰু এয়া আমাৰ ডাক মিট অলমোস্ট ৰেডি হৈ গৈছে আৰু আমি এতিয়া ইয়াত মান ধনিয়া দি দিছো অলপ যেহেতু আমাৰ মাংস বনোৱাটো হৈ গ'ল হেয়ে মই আৰু ভাইটি এনেকৈ বাৰীৰ পিছফালে গৈ কলপাত ছিঙিব আহিলো ভাত খাবলৈ সো গাইস ফাইনালি ৰেডি হৈ গ'ল এইফালে ভাইটি এইফালে মোৰ কাজিন আৰু ভাত লৈছো সালাড আছে নেমু এণ্ড দেন ইয়াত ডাক মিট কাৰী সো আৰম্ভ কৰো চাই থাকক हाउ ब्रा कैमरा रे रिएक्शन हम पियो ने टेस्टी है ना है उन्हें कहीं ना काने तो पेन खुई वाला है शाबाश बेटा बहुत बढ़िया मुन्ना वाओ आवड़ा बहुत बेसी टेस्टी होइसे गाइस আমি তিনজনে ভিক্ষা কৰিব গৈছিলো ৰাতি তো আমি তিনজনে খাই আছো আৰু ডাকটো বনাই দিছে দাদাই তেওঁকো এটা বাটি দি দিলো খাবলৈ তো সৰু বাচ্চা ডাঙৰ লেডিজ সবে এনেকৈ গ্ৰুপ বনাই বনাই যায় ভিক্ষা কৰিব আৰু এনেকৈ পাৰ্টি কৰে মাছ খায় মাংস খায় যোনে যেনেকৈ বিচাৰে আৰু গাইস সিহঁতে জাষ্ট এবাৰ যোনটো ভাত দিছে সেইটোৱে খাইছে এইটো এবাৰো লোৱা নাই মই আকৌ অলপমান লৈ লৈছো মই অলপ খিনবিন হ'লে ভাত বেছিকৈ খাওঁ शाबाश बेटा बहुत बढ़िया मुन्ना আৰু একদম ভাল লাগিছে খাই আৰু আপোনালোকেও যদি যাওচং এনেকৈ পাৰ্টিচিপেট কৰিব বিচাৰে তেনেহ'লে আমাৰ ঘৰত আহিব নেক্সট ইয়াৰৰ পৰা
You all are so welcome. আৰু এইটো মোৰ ৰিমোট কণ্ট্ৰল खत्म बाय बाय टाटा गुड ইয়াৰ পৰাই ভিডিঅ' কণ্ট্ৰল কৰি আছোঁ দুদিনমান হৈছেহে আহি পোৱা অনলাইন দি ট্ৰাইপড ষ্টেণ্ড এটা আৰু পূৰা নেমু চেপি চেপি খাইছোঁ যাতে হজম হয় সোনকালে আৰু ডাক মিটটো অলপমান গৰমো হয় চ' নেমুটো অলপ দৰকাৰী চ' গাইজ ফাইনেলি খাই অলমষ্ট শেষ হ'ব আহিছে এতিয়া ভিডিঅ'টো সামৰণি কৰোঁ যদি আপোনালোকে চাই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ডেফিনেটলি ছাবস্ক্ৰাইব কৰি দিব